পাইছে এতিয়া অপাৰেশ্যন চোৱানা কৰাৰ কাৰণে মাক মাতি লৈ আহিছোঁ। নাফিছৰ এক্সাম আছে সেইকাৰণে মাক ইয়াত থৈ যাম কালি। ভালে চোহানা নাফিছে জমেট'ত কিবা কিবি অৰ্ডাৰ দিছিল, সেইবিলাক আহিছে। সিহঁতে দুইজনে খাব আবেলি এইটো। ৰাতি বেগ চেগ পেকিং কৰি থৈ দিছে। এতিয়া ৰাতিপুৱা গা পা ধুই ওলাই ৰাতিপুৱা হ'ল, এতিয়া গা চা ধুই ৰেডি হ'লোঁ। বেগ পেকিং কৰিলোঁ কালি ৰাতিয়ে। আজি আমি বুজাই যাম চোহানা দোৱা কৰিব যাম। আবি খা স্কুল যাবি কালি বুজিছ? কাকা যাওঁ দোৱা কৰিব। এইখিনি কি? सबको पूछिए और खाने से खाइए। বুজাই আহিম। আজি ৰাতি ইয়াতে থাকি যাম, তেতিয়া সোমবাৰে সোনকালে ডক্টৰ পাই যাম। আমচুৰ ৰাতিপুৱা 9টা বজাত ট্ৰেইন আছে। এতিয়া আমি ওলাই আছোঁ, চোহানাক ওলাব দিছোঁ। এই আমাৰ গছত কঁঠাল ইমান ধুনীয়া লাগি আছে, কঁঠালবিলাক। ভাত কেৰেলা গছো উঠিছে ইমান ধুনীয়া। ষ্টেচন আহি গ'লোঁ আমি, ট্ৰেইন আহিব এতিয়া। আৰু বতৰটো ইমান আন্ধাৰ হৈ আহিছে, পূৰা বৰষুণ পৰিব জেগা হৈ আছে। বৰষুণত ভিজুৱে নেকি আমি তিনিজনে গৈছোঁ। বৰষুণত ভিজি ভিজি ট্ৰেইনত উঠিলোঁ। এতিয়া আমি হোজাই পায়ে যাম, এটা ষ্টেচনে পাই গ'লোঁ হোজাই। আমি ডক্টৰ তাত যাম।